So hello friends, আপোনালোকে চাই আছে আসামিজ আড্ডা ইউটিউব চেনেল। অলৰেডি আপোনালোকে চাগে গম পাইছে যে থাম্বনেইলত দেখি পেলাই যে আপোনালোকে টেটৰ কাৰণে কেনেকৈ প্ৰিপাৰেশ্যন কৰিব লাগিব সেই বিষয়ে আজি আমি এই ভিডিঅ'টো ডিছকাছ কৰিম। আৰু লাষ্ট ইয়েৰ অৰ্থাৎ 2012 চনত যিটো টেট হৈছিলে সেই টেটত কি টাইপৰ কুৱেশ্যন আহিছিলে আৰু এইবাৰনো অহা পেটাৰ্ণটো কেনেকুৱা হ'ব গোটেইখিনি আজি আমি ডিছকাছ কৰিম। গতিকে সেই এক্সামৰ আধাৰত মানে এইবাৰো এক্সামটো একে ছেম টু ছেম ষ্টাইলতে পতা হ'ব বা আপোনালোকৰ পেপাৰ কেইখন থাকিব বা আপোনালোকৰ তাত সিলেবাছটো কি থাকিব গোটেইখিনি আমি ডিছকাছ কৰিম। কেনেকুৱা টাইপৰ কুৱেশ্যন আহিব গোটেইখিনি আমি ডিছকাছ কৰিম। গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব আৰু যদি ভিডিঅ'টো ভাল পায় লাইক কৰি দিব আৰু যদি চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি লওক, ঠিক আছে। তো আমি যদি প্ৰথম যাওঁ আপোনালোকৰ এক্সামটো প্ৰথম আমি আহিলোঁ মিডিয়ামটো হ'বগৈ আপোনালোকৰ 5টা মিডিয়ামত আপোনালোকৰ আহিব ইংলিছ, হিন্দী, আছামিজ, বেংগলী আৰু বড়ো। এই 5টা মিডিয়ামত আপোনালোকৰ কুৱেশ্যন পেপাৰ থাকিব আৰু এই 5টা মিডিয়ামৰ ভিতৰত আপোনালোকৰ যিখন ইংলিছ লেংগুৱেজ পেপাৰ থাকিব, এটা ইংলিছ লেংগুৱেজৰ যিটো আমাৰ ইংলিছ ছাবজেক্ট হিচাপে আমি পঢ়ি আছিলোঁ আগৰ পৰা, সেই ইংলিছ ছাবজেক্টটো আপোনালোকৰ ইংলিছতে থাকিব। বাকী যি 4টা মানে ছেকশ্যন থাকিলে সেই 4টা ছেকশ্যন আপোনালোকৰ মানে 5টা লেংগুৱেজত থাকিব। গতিকে আপোনালোকে যোনে যিটো লেংগুৱেজ চুজ কৰে সেই লেংগুৱেজত আপোনালোকে এক্সাম দিব পাৰিব। তাৰপিছত আমি আহোঁ ইংলিছৰ বাহিৰে তাৰপিছত আমি আহিলোঁ আছামিজ। যিসকলে আমাৰ অসমত ধৰক আছামিজে বেছিভাগে চাগে নিশ্চয় ল'ব। গতিকে ইংলিছ হ'ল, আছামিজ হ'ল, তাৰপিছত আপোনালোকৰ আহিব EVS, তাৰপিছত আহিলে আপোনালোকৰ মেথছ আৰু তাৰপিছত পেডাগজি। এই 5টা হ'লগৈ আপোনালোকৰ ছেকশ্যন। এই 5টা ছেকশ্যনত পেডাগজিত আপোনালোকৰ আহিবগৈ কেনেকুৱা টাইপৰ কুৱেশ্যন আহিব। পেডাগজিৰ কাৰণে আপোনালোকে এডুকেশ্যনৰ যিখন আপোনালোকৰ হাই ছেকেণ্ডেৰী লেভেলৰ কিতাপ আছে সেইখন আপোনালোকে থৰো পঢ়িব লাগিব, কাৰণ তাতে বহুতখিনি বস্তু দিয়া থাকে। কাৰণ পেডাগজি বুলি কোৱাৰ লগে লগে চাইল্ড ডেভেলপমেণ্টৰ কথা বেছিকৈ গুচি আহে তাত। গতিকে আপোনালোকে যদি ভাবিছে যে বজাৰত ওলোৱা সৰু কিতাপ এখন পঢ়ি পেলাই আপোনালোকে পাছ কৰিব বুলি, তেতিয়াহ'লে এইটো সম্পূৰ্ণ মিছা কথা। গতিকে মই এইটো কোৱা নাই যে আপোনালোকে নিকিনিব, কিন্তু আপোনালোকে এখন কিতাপতকৈ ফ'ল' কৰাতকৈ আপোনালোকে বহুখিনি কিতাপ মানে আপোনালোকে বেলেগ টাইপত পঢ়িব লাগিব, তেতিয়াহে হয়তো আপোনালোকে পাছ কৰাৰ চান্সটো বেছি আহি যাব। কাৰণ এইবাৰ আপোনালোকৰ কম্পিটিশ্যন বহুত বেছি টাফ হ'ব, কাৰণ এইবাৰ ষ্টুডেণ্ট বহুতেই বেছি হ'ব। যোৱাবাৰ যিমান হৈছিলে এইবাৰ তাতকৈ হয়তো 10 গুণ হ'লেও বেছি হ'ব পাৰে বা নহ'বও পাৰে, কাৰণ এইবাৰ হয়তো DLED আৰু BEdটো কম্পালচৰি চাগে হ'ব। গতিকে যদি এইটো কম্পালচৰি হৈ যায় তেতিয়াতো যথেষ্টখিনি কমি যাব, কিন্তু যদি এইটো কম্পালচৰি কৰি নিদিয়ে তেতিয়াহ'লে নিশ্চয় মানে লাখ বহুত মানে ষ্টুডেণ্ট হ'ব। গতিকে কম্পিটিশ্যন যথেষ্ট টাফ হ'ব। গতিকে এই টাফ কম্পিটিশ্যনত যদি তিষ্ঠি থাকিবলগীয়া হয়, গতিকে নিজকে সেইমতে উপযুক্ত কৰি তুলিব লাগিব আৰু নিজকে উপযুক্ত কৰি তুলিবৰ কাৰণে আপোনালোকে অলপ বেছিকৈ পঢ়িব লাগিব। আৰু বেছিকৈ পঢ়িবৰ কাৰণে মই আপোনালোকক কৈ আছোঁ টিপছকেইটা, যে আপোনালোকে চাইল্ড ডেভেলপমেণ্টৰ কাৰণে আপোনালোকে এডুকেশ্যনৰ কিতাপখন পঢ়ক। তাৰপাছত যিসকলে DLED বা BEd কৰি আছে তাতে আপোনালোকৰ এখন ছাবজেক্টে থাকে যে চাইল্ড ডেভেলপমেণ্ট এণ্ড পেডাগজি বুলি, আৰু সেই বুকখন আপোনালোকে থৰো পঢ়িব লাগিব। সেই বুকখন যদি থৰো পঢ়ে নহয়, তাৰ পৰা আপোনালোকৰ একদম 90% কমন আপোনালোকে তাৰ পৰাই পাব। তাৰপিছত আমি আহিলোঁ EVSৰ কাৰণে আপোনালোকে কেনেকৈ পঢ়িব। EVSক ধৰক আপোনালোকৰ পৰিৱেশৰ ৰিলেটেড বহুত কিছুমান কথা থাকে, কিছুমান সৰু কুৱেশ্যন থাকে। যেনেকৈ এটা কুৱেশ্যন আহিছিলে যোৱাবাৰ যে গৰুৰ প্ৰধান খাদ্য কি, এনেকুৱা টাইপৰ এটা কুৱেশ্যন আহিছে। গতিকে গৰুৰ প্ৰধান খাদ্য কি বুলি কোৱাৰ লগে লগে তাক আপোনালোকৰ অপশ্যনত 4টা অপশ্যন দিয়া থাকিলে, যেনিবা আপোনাৰ ঘাঁহ দিলে, তুহমলি দিলে, চাপৰ দিলে, তেনেকৈ পেলাই আপোনাৰ 3টা দিলে, কিন্তু এনেকুৱা লাগে যে গোটেই 4টা অপশ্যনে শুদ্ধ। কিন্তু আপোনালোকে সেই বস্তুটো আপোনালোকে ডেপ্থত গৈ জানিলে তেতিয়া আপোনালোকে উত্তৰটো কৰিব পাৰিব। গতিকে EVSৰ কাৰণে আপোনালোকে কি কৰিব লাগিব, যিটো আমাৰ LP লেভেলত যিখিনি আমাৰ মানে চৰকাৰী স্কুলত যিটো EVSৰ কিতাপ আছে, সেই কিতাপখিনি আপোনালোকে যদি একদম পূৰা থৰো পঢ়ি দিয়ে, মানে আপোনালোকৰ ধৰক ক্লাছ 4ত আছে EVS, ক্লাছ 3ত আছে EVS, এই ক্লাছ 3ৰ পৰা বা ক্লাছ 2ৰ পৰা যিখিনি EVSৰ বুক আছে আপোনালোকৰ আপ টু মানে 5-6লৈকে, গতিকে এই গোটেইখিনি কিতাপ যদি আপোনালোকে থৰো পঢ়ি পেলাই তাৰ পৰা আপোনালোকে 110% চিয়'ৰ তাৰ পৰা গোটেইখিনি আপোনালোকে কমন পাব EVS। তাৰপিছত আহিলোঁ আমাৰ মেথমেটিক্সৰ কথা। মেথমেটিক্স আপোনাৰ ধৰক ক্লাছ 10 লেভেলত হয়তো নাহিব। আপোনালোকে ধৰক মোটামুটি ধৰক যোগ বিয়োগখিনিতো জানিবই লাগিব। তাৰ বাহিৰে আপোনালোকৰ সৰল অংক বা আপোনালোকৰ কিছুমান মানে ইণ্টাৰেষ্টত দিয়া কিবাকিবি এনেকুৱা টাইপৰ যিমানখিনি মেথছ আছে সেই মেথছখিনি আপোনালোকে জানিব লাগিব। ধৰক আপোনালোকে ক্লাছ 8লৈকে যিখিনি আপোনালোকৰ মেথছৰ কিতাপ আছে 7, 8 গোটেইখিনি আপোনালোকে একদম কমপ্লিট পঢ়িব লাগিব। তাৰ পৰা যদি আপোনালোকে সেইখিনি কমপ্লিট কৰে তেতিয়াহ'লে নিশ্চয় আপোনালোকে মেথছতো এটা ভাল মাৰ্কছ গেইন কৰিব পাৰিব বুলি আশা আছে। তাৰপিছত আমি আহিলোঁ আছামিজ আৰু ইংলিছ, এই দুটা পাৰ্টৰ কাৰণে। ইংলিছৰ কাৰণে আপোনালোকে এখন বুক ফ'ল' কৰিব পাৰে। এইখন বুক
টেটৰ কাৰণে আপোনালোকক উলিয়াইছে কিন্তু টেট আৰু টেট দুইটাৰ কাৰণে আপোনালোকৰ ইম্পৰ্টেণ্ট এখন বুকখন লিংকটো মই ডেছক্ৰিপশ্যনত দি দিম আৰু পেডাগজি কিতাপখনৰ লিংকটো মই ডেছক্ৰিপশ্যনত দি দিম তাৰ পৰা আপোনালোকে কিনি পেলাই পঢ়িব পাৰিব এই ইংলিছ বুকখন খুবেই ভাল মই অলৰেডি পঢ়ি আছোঁ এইখন কিতাপ আৰু ইংলিছৰ কাৰণে আপোনালোকে চাব পাৰে যে এখন পঢ়িলে আপোনালোকৰ টেট আৰু আছাম টেট দুইটাৰ কাৰণে হ'ব আৰু টেটত ধৰক স্পেচিয়েলি কিছুমান বস্তু থাকে ধৰক আপোনাৰ প্ৰ'জ এটা আহে তাৰপিছত পয়েট্ৰি আহে কিন্তু আমাৰ অসম টেটত যোৱাবাৰ তেনেকুৱা অহা দেখা পোৱা নাছিলে গতিকে মানে বেছিখিনি গ্ৰামাৰ আহিছিলে গতিকে এই কিতাপখনত গ্ৰামাৰো দিয়া আছে গতিকে আপোনালোকৰ গ্ৰামাৰৰ বেছটো পুৰা মানে ক্লিয়াৰ যদি থাকে তেতিয়াহ'লে আপোনালোকে ইংলিছত ভাল মাৰ্কছ গেইন কৰিব পাৰিব তাৰপিছত আপোনাৰ ইংলিছৰো পেডাগজি থাকে মানে লেংগুৱেজ বুলি কোৱাৰ লগে লগে তাতে আপোনালোকৰ লেংগুৱেজৰ পেডাগজিটো সোমাই থাকে গতিকে আৰু যিহেতু টিচিং লাইনৰ লগত জড়িত গতিকে তাতে সদায় পেডাগজি বা চাইল্ড ডেভেলপমেণ্ট থাকিবই বা ইংলিছ আপোনালোকে কোনটো ষ্টাইলত পঢ়াব বা কি ধৰণে পঢ়াব এনেকুৱা টাইপৰ কিছুমান কুৱেশ্যন থাকে বা আমুকটো থিয়ৰী কোনে উলিয়াইছিলে আমুকটো থিয়ৰী মতে আমুকটো কেনেকুৱা আছিলে গোটেইখিনি বস্তু আপোনালোকে এই কিতাপখন পঢ়িলে আপোনালোকে বুজি পাই যাব লগতে আমাৰ অসম টেটৰ কাৰণে আপোনালোকে ইংলিছ পৰ্চনটো আৰু আছামিজ পৰ্চনটো দুইটা পৰ্চনৰ কাৰণে মই কৈছোঁ তাৰ কাৰণে আপোনালোকে গ্ৰামাৰখিনি মাষ্ট বি আপোনালোকে মানে ভালকৈ মানে ক্লিয়াৰ কৰিব লাগিব বিশেষকৈ আছামিজ আৰু ইংলিছৰ গ্ৰামাৰ গতিকে এই গ্ৰামাৰখিনি ক্লিয়াৰ কৰক আৰু লগতে যেতিয়া আপোনালোকে পেডাগজি যেতিয়া বুককেইখন পঢ়ি থাকিব চাইল্ড ডেভেলপমেণ্টৰ কাৰণে মই যিখন আপোনালোকক কিতাপ পঢ়াৰ কথা ক'লোঁ সেই বুকখন যেতিয়া পঢ়িব সেই বুকখন পঢ়াৰ লগে লগে আপোনালোকৰ কি হ'ব ইংলিছ আৰু আছামিজ পৰ্চনত যিখিনি আপোনালোকৰ পেডাগজি আহিব তাৰ পৰা আপোনালোকে মানে কভাৰ কৰিব পাৰিব মানে আপোনালোকৰ এটা আইডিয়া আহি যাব যে এইখিনি পঢ়াৰ লগে লগে ইয়াত থকা কুৱেশ্যনটো আপোনালোকে উত্তৰটো অট'মেটিক কৰিব পাৰিব গতিকে চাইল্ড ডেভেলপমেণ্টৰ যিখন মই বুকৰ কথা ক'লোঁ আপোনালোকৰ DLED বা BEdত যিখন আছে চাইল্ড ডেভেলপমেণ্টৰ কিতাপ সেইখন আপোনালোকে থৰ বহুতবাৰ পঢ়ক মানে একদম কেইবাবাৰো পঢ়ি আপোনালোকে শেষ কৰি দিয়ক বস্তুবিলাক মুখস্থ কৰিব নালাগে জাষ্ট আপোনালোকে 4-5 পাহমান আপোনালোকে যদি বুকখন পঢ়ি দিয়ে আপোনালোকৰ বস্তুবিলাক মনত ৰখি যাব আৰু মনত ৰখি গ'লে আপোনালোকে জিন্দগী গতিকে নাপাহৰে গতিকে তেনেকুৱা ষ্টাইলত আপোনালোকে পঢ়ক আৰু আপোনালোকক ক'লোৱে যে যোৱা বছৰ তেনেকৈ আহিছিলে আৰু এইবাৰ হয়তো তেনেকুৱাই আপোনালোকৰ কুৱেশ্যন আহিব মনত ৰাখি লওক 5টা ছেকশ্যনত আহিব ইংলিছ আছামিজ মেথছ EVS আৰু পেডাগজি এই 5টা মানে আপোনালোকৰ ছেকশ্যন থাকিব তাৰপিছত এইটো আহিলোঁ আমি LP ইয়াৰ পিছত আমি আহিলোঁ UP লেভেলৰ কাৰণে UP লেভেলতো আপোনালোকৰ 5টা ছেকশ্যনে থাকিব আপোনালোকে যেতিয়া UP লেভেলৰ কাৰণে এপ্লাই কৰিব LP লেভেলত বস্তুটো হ'ল কি আপোনালোকৰ 5টা ছাবজেক্ট ফিক্স থাকিব তাতে আপোনালোকৰ লেংগুৱেজৰ পেপাৰখন আপোনালোকে নিজৰ হিচাপত আপোনালোকে সিলেক্ট কৰি ল'ব পাৰিব কিন্তু যেতিয়া আমি UP লেভেললৈ যাম UP লেভেলত ধৰক কিছুমান থাকে সায়েন্স কিছুমান থাকে আৰ্টছ গতিকে সায়েন্সৰ সকলে মানে সায়েন্সৰ ছাবজেক্ট ল'ব আৰু আৰ্টছৰ সকলে আৰ্টছৰ ছাবজেক্ট ল'ব গতিকে আপোনালোকে এইটো কেনেকুৱা চিষ্টেম কিন্তু এনেকুৱা নহয় যে সায়েন্সৰখিনি আৰ্টছৰ ছাবজেক্ট লৈ পেলাই দিব নোৱাৰিব পাৰিব যদি সায়েন্সৰখিনি ভাবিছে যে মই আৰ্টছৰ ছাবজেক্ট লৈ পেলাই দিম বুলি তেতিয়াও দিব পাৰিব খালি আপোনালোকৰ নিজৰ লগত কথা আপোনালোকে কোনটো ছাবজেক্টত আপোনালোকৰ মানে বেছি ডিমাণ্ড আছে আপোনালোকৰ নিজৰ ওপৰত কনফিডেন্স আছে সেই ছাবজেক্টটো আপোনালোকে বাছি ল'ব লাগিব গতিকে সেই ছাবজেক্টটো যদি আপোনালোকে বাছি লয় তেতিয়াহ'লে আপোনালোকে ভাল স্ক'ৰ কৰিব পাৰিব গতিকে আমি যদি UP লেভেলত কথা পাতোঁ UP লেভেলত আপোনালোকৰ ধৰক পেডাগজি ইংলিছ আৰু আছামিজ এই তিনিটাটো ফিক্স থাকিব পেডাগজি ইংলিছ আছামিজ ফিক্স থাকিব তাতে আপোনালোকৰ সায়েন্স আৰু মেথছ আপোনালোকে দুখন পেপাৰ পাব তাৰপিছত আৰু যিসকলে আৰ্টছৰ সকলৰ কাৰণে ছ'চিয়েল ষ্টাডি থাকিব গতিকে তেনেকুৱাকৈ আপোনালোকে যিসকলে UP লেভেলত এপ্লাই কৰিব তেওঁলোকে আপোনালোকে পেপাৰখিনি সিলেক্ট কৰি ল'ব যে কেনেকুৱা হ'ব গতিকে যিসকলে সায়েন্স আৰু মেথছ সিলেক্ট কৰিব তেওঁলোকে আপোনালোকৰ ক্লাছ 8লৈকে 8 আৰু 9 পাৰিলে যদি আপোনালোকে ক্লাছ 10লৈকে পাৰে যিখন সায়েন্স আৰু মেথছৰ কিতাপ আছে গোটেইখিনি আপোনালোকে থৰো পঢ়ি পেলাওক নিশ্চয় আপোনালোকে তাৰ পৰা 110% আপোনালোকে গোটেইখিনি কমন পাব আৰু সিলেবাছৰ বাহিৰতটো বস্তু একো নাহে আৰু সিলেবাছটো যিটো সেই সিলেবাছটো যেতিয়া আপোনালোকৰ নোটিফিকেশ্যন আহিব সেই সিলেবাছটো তাত মানে কমপ্লিট লিখা থাকিব আৰু সিলেবাছটো আপোনালোকে থৰো পঢ়িব তেতিয়া চাব যে তাত যিবিলাক বস্তু লিখা আছে সেই গোটেইবিলাক সিলেবাছটো আমাৰ মানে যিখন চৰকাৰী স্কুলৰ যিখন আমাৰ মানে কাৰিকুলাম থাকে সেই কাৰিকুলামৰ সৈতে কমপ্লিট একেই গতিকে আপোনালোকে মই যিখিনি কৈছোঁ আপোনালোকে যদি সেইখিনি ফ'ল' কৰে মই ভাবোঁ নিশ্চয় আপোনালোকে সফলতা মানে অৰ্জন কৰিব পাৰিব আৰু এইখিনিতে আৰু এটা কথা যে আপোনালোকৰ এক্সাম কিমান মাৰ্কছৰ হ'ব আপোনালোকৰ এক্সাম হ'বগৈ 150 মাৰ্কৰ হ'ব মানে প্ৰত্যেকটো ছেকশ্যনতে আপোনালোকৰ 30টাকৈ কুৱেশ্যন থাকিব আৰু তাত কোনো নিগেটিভ মাৰ্ক নাথাকে গতিকে এইটো চিন্তা কৰিব নালাগে কিন্তু নিগেটিভ মাৰ্ক নাথাকিলেও আপোনালোকে যিমান পাৰে আপোনালোকে একুৰেচিটো মেইনটেইন কৰিবলৈ চেষ্টা কৰিব কাৰণ 60% পালেহে আপোনালোকে পাছ কৰিব অৰ্থাৎ আপোনালোকে যদি 150 মাৰ্কৰ এক্সাম হয় যদি আপোনালোকে 60% পায় অৰ্থাৎ 90 মাৰ্কছ আপোনালোকে পাবই লাগিব মিনিমাম যদি 90 মাৰ্কছ পায় তেতিয়াহে আপোনালোকে পাছ বুলি আপোনালোকক ঘোষণা কৰিব আৰু OBC বা SC ST সকলৰ কাৰণে ধৰক আপোনাৰ 55% মাৰ্কছ লাগিব গতিকে 55% মাৰ্কছ মানে 150 ভিতৰত আপোনাৰ 83 84 এনেকুৱা হ'ব গতিকে 84 কিন্তু আপোনালোকে যিমান পাৰে আপোনালোকৰ স্ক'ৰ গেইন কৰিবলৈ হ'লে আপোনালোকে শুদ্ধকৈ উত্তৰ কৰিবই লাগিব গতিকে 150 ভিতৰত আপোনালোকে মিনিমাম 90 আপোনালোকে মানে এটা টাৰ্গেট আপোনালোকে সেট কৰি লওক যে 150 ভিতৰত মই 90 পাবই লাগিব 90 পালেহে আপোনালোকে পাছ কৰিব গতিকে আপোনালোকে যিমান 90তকৈ বেছি আপোনালোকে মাৰ্কছ মানে পাব তেতিয়াহ'লে আপোনালোকৰ পাৰ্চেণ্টেজটো হাই হ'ব আৰু পাৰ্চেণ্টেজটো হাই হোৱাৰ লগে লগে আপোনালোকৰ যিমান বেছি হ'ব আপোনালোকৰ
সেই পাৰ্চেণ্টেজটো আপোনালোকৰ যেতিয়া চাকৰি আপোনালোকে এপ্লাই কৰিব সেই তাত আপোনালোকক সেইটো কামত দিব গতিকে আপোনালোকে যিমান পাৰে আপোনালোকৰ পাৰ্চেণ্টেজটো আপোনালোকে হাই কৰিবলৈ চেষ্টা কৰক বা পাৰ্চেণ্টেজটো হাই তেতিয়াহে হ'ব যেতিয়া আপোনালোকে পঢ়িব গতিকে আপোনালোকৰ 5টা ছেকশ্যনত 30 মাৰ্কছকৈ থাকিব সেইটো আপোনালোকে মনত ৰাখিব 30কৈ আপোনালোকৰ 5টা ছেকশ্যনত 150 মাৰ্কৰ কুৱেশ্যন থাকিব গতিকে টেটৰ বিষয়ে যদি অধিক কিবা জানিবলগীয়া আছে আপোনালোকে মোক কমেণ্ট কৰি পেলাই জনাব পাৰে আৰু যদি ভিডিঅ'টো ভাল পাইছে লাইক কৰি দিয়ক যদি চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু আপোনালোকৰ যিখন কিতাপৰ কথা ক'লোঁ কিতাপৰ লিংকবিলাক ডেছক্ৰিপশ্যনত দিয়া আছে আপোনালোকে তাতে গৈ পেলাই ক্লিক কৰি পেলাই কিনিব পাৰিব ঠিক আছে থেংক ইউ বাই বাই